নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আমি ডিছকাশ্যন কৰিবলৈ যাই আছোঁ, যিটো হ'ল আমাৰ এটা গাইডলাইন আহিছে নাইবা আমাৰ এটা অফিচিয়েল ন'টিছ আহিছে, যিটো হ'ল আমাৰ এটা এক্সাম ৰিলেটেড, যিটো ADRE এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিলেটেড পোষ্টৰ ওপৰত এটা ইম্পৰ্টেণ্ট ন'টিছ, আৰু যিটো আমি আজি এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আলোচনা কৰিম। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰোঁ, আপোনালোকে ভিডিঅ'টো চাই কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে। প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগে। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে দেখা পাইছে এইখন এখন ন'টিছ, যিটো আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, যিখনত আপোনালোকে ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলৰ পৰা এটা ন'টিছ জাৰি কৰা হৈছে, যিটো আমাৰ গাইডলাইন ফৰ দ্য ৰিকমেণ্ডেশ্যন অফ কেণ্ডিডেট বাই ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ দ্য ক্লাছ 3 পোষ্ট এণ্ড ক্লাছ 4 পোষ্ট তোৰ বাবে এই গাইডলাইনটো নাইবা এই মেমৰেণ্ডামখন দিয়া হৈছে, যিটো আমাৰ ইম্পৰ্টেণ্ট কিছুমান টপিক দিছে, য'ত নেকি আমি এই 4টা বস্তু ফ'ল' কৰিলেহে নাইবা এই 4টা বস্তুৰ ওপৰত ভিত্তি কৰিহে এক্সামত পাছ কৰাৰ পিছত যদি আমি এই গাইডলাইনকেইটা ফ'ল' কৰোঁ, তেতিয়াহ'লে আমাৰ জবকেইটা আমি পোৱাৰ এটা সম্ভাৱনা আছে। এক্সামৰ পিছতো যদি আপোনালোকে এই 4টা যিটো নিৰ্দেশ আপোনালোকক দিয়া হৈছে, সেই 4টা নিৰ্দেশ যদি আপোনালোকে ফ'ল' কৰে, তেতিয়াহ'লে আপোনালোকে জব পোৱাৰ এটা সম্ভাৱনা আছে। কি সেই 4টা গাইডলাইন নাইবা কি সেই 4টা ৰুল, আহক আমি চাই লওঁ। আৰু সেই 4টা ৰুলৰ ভিতৰত আপোনালোকে জানি লোৱাটো ভাল। প্ৰথম ইয়াত দিয়া আছে, যিটো আপোনালোকক মই অসমীয়াত ভালদৰে এটা চিম্পলি বুজাই দিম। প্ৰথমতে মই আপোনালোকক এবাৰ পঢ়ি দিব বিচাৰোঁ। প্ৰথমটো আমাৰ দিয়া আছে, এ কেণ্ডিডেট হু কোৱালিফাইজ ফৰ দ্য মাল্টিপল পোষ্ট অফ ডিফাৰেণ্ট গ্ৰেড পে আণ্ডাৰ দ্য ভেৰিয়াছ এষ্টাব্লিছমেণ্ট shall be recommended for the post of highest grade pay only for which he and she is eligible। মানে ইয়াত আপোনালোকে এটাই কথা নৰ্মেলি ক'ব বিচাৰিছে যে য'ত আপোনালোকে ভেৰিয়াছ পোষ্টত আপোনালোকে মাল্টিপল পোষ্টত যদি আপোনালোকে এপ্লাই কৰিছে, এপ্লাই কৰাৰ পিছত যদি আপোনালোকে সেই জবকেইটাত আপোনালোকে উত্তীৰ্ণ হয় নাইবা গোটেইকেইটা পোষ্টত আপোনালোকে চিলেক্ট হ'ল, ধৰি লওক আপোনালোকে দুটাই গ্ৰেড 3 নাইবা গ্ৰেড 3 দুটা পোষ্টত আপোনালোকে এক্সাম দিছিল। সেই এক্সামত এটা গ্ৰেজুৱেশ্যন নাইবা এটা যিটো আপোনালোকে HS লেভেলৰ হয়, তাত দুটাত যদি আপোনালোকে উত্তীৰ্ণ হৈছে, তেতিয়াহ'লে এই প্ৰথম যিটো ৰুল মতে আপোনালোকৰ যিটোত নেকি আপোনালোকৰ গ্ৰেড পে বেছি থাকিব, সেই পোষ্টতহে আপোনালোকৰ যিটো ৰিক্ৰুটমেণ্ট হ'ব, আপোনালোকৰ তাত আপোনালোকে জবটো পাব। সেই কিন্তু তাৰ তলত যিটো HS লেভেলৰ যিটো আপোনাৰ কেটেগৰী আপুনি জবত উত্তীৰ্ণ হৈছিল, সেইটো আপোনালোকে পোষ্ট নাপাব। কাৰণ ইয়াত কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে নাইবা এনেকুৱা কিছুমান ব্যক্তি থাকে, যিসকলে প্ৰত্যেকটা এক্সাম দিয়াৰ পিছত কিছুমানে কি কৰে, সেই এক্সাম গোটেইকেইটাত উত্তীৰ্ণ হয় আৰু কিছুমান পোষ্ট এনেদৰে মানে ৰৈ যায়, যিটোৰ ফলত নেকি আমাৰ পোষ্টৰ সংখ্যা যিটো আছিল, সেই সংখ্যাৰ তুলনাত কিছুমান পোষ্ট এনে থাকি যায়। সেইবাবে অসম চৰকাৰে এটা ডিচিশ্যন লৈছে যে যিবোৰ কেণ্ডিডেটে মাল্টিপল পোষ্টৰ বাবে এপ্লাই কৰিছে নাইবা যিবোৰ কেণ্ডিডেটে মাল্টিপল পোষ্টত উত্তীৰ্ণ হৈছে, তেখেতসকলে যদি যিটো পোষ্ট গ্ৰেড পে'ৰ আণ্ডাৰত আহে, মানে ক'ব বিচাৰিছোঁ যিটো পোষ্ট মানে সকলোতকৈ বেছি গ্ৰেড পে' কৰে, সেই পোষ্টতহে মানে যিজন কেণ্ডিডেটজনে কোৱালিফাইড হ'ব আৰু বাকীকেইটা পোষ্ট নেক্সটৰ বাবে সেইটো ৰিজাৰ্ভ হৈ যাব। আৰু 2 নম্বৰত আপোনাক ক'ব বিচাৰিছে যে এই কেণ্ডিডেট হু কোৱালিফাই ফৰ মাল্টিপল পোষ্ট অফ দ্য ছেইম গ্ৰেড পে' উইথ ছেইম ৰিকুৱেষ্ট কোৱালিফিকেশ্যন আণ্ডাৰ ভেৰিয়াছ এষ্টাব্লিছমেণ্ট শ্বেল বি ৰিকমেণ্ডেড অন দ্য বেচিছ অফ হিজ হাৰ স্পেচিয়েলাইজড কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড ফৰ এ পোষ্ট। আৰু মানি লওক আপুনি এটা গ্ৰেডত পে' থকা দুটা জবত আপোনালোকে উত্তীৰ্ণ হৈছে, এটা চেলাৰী নাইবা এটা গ্ৰেড যিটো নেকি আপুনি মানি লওক এটা জব নাইবা দুটা জব আপুনি পাইছে গ্ৰেড 3ত, আপোনাৰ দুটা চেলাৰী সমান নাইবা গ্ৰেড পে' সমান, আৰু তেতিয়াহ'লে আপুনি সেইটোক চিলেক্ট কৰিবৰ বাবে চৰকাৰে আপোনাক যিটোত আপোনালোকৰ কোৱালিফিকেশ্যন বেছি হয় নাইবা যিটো কোৱালিফিকেশ্যনৰ আণ্ডাৰত আপোনালোকে এক্সাম দিছে হাইষ্ট কোৱালিফিকেশ্যন, সেই কোৱালিফিকেশ্যনৰ অনুসৰিহে আপোনালোকৰ যিটো আপোনালোক পোষ্ট সেইটো চিলেক্ট কৰি দিয়া হ'ব, যিটো আৰু কম কোৱালিফিকেশ্যন সেইটো পোষ্ট আপোনাৰ নাপায়। চ' ইয়াত এই 2 নম্বৰ পইণ্টত নৰ্মেলি সেইটোৱে আপোনালোকক বুজাব বিচাৰিছে। আৰু 3 নম্বৰটোত দিয়া আছে, এই কেণ্ডিডেট হু কোৱালিফাইড ফৰ দ্য মাল্টিপল পোষ্ট অফ দ্য ছেইম গ্ৰেড পে' উইথ ডিফাৰেণ্ট ৰিকুৱেষ্ট
qualification under various establishment shall be recommended on the basis of his higher requisite qualification with due regard to the post. আৰু কিছুমানত এনেকুৱা হ'ব পাৰে যিটো পোষ্টত নেকি কোৱালিফিকেশ্যনো একে আপোনালোকৰ গ্ৰেড একে তেতিয়াহ'লে চৰকাৰ অনুযায়ী যিটো পোষ্টত তেখেতসকলক বেছি এটা ভাল কোৱালিফাইড ব্যক্তি লাগে সেই কোৱালিফাইড ব্যক্তিজনক সেই পোষ্টটোৰ বাবে দিব আৰু যিটো তাতকৈ তলৰ কোৱালিফিকেশ্যন নাই বা তলৰ বেছি ইম্পৰ্টেণ্ট নহয় পোষ্টটো সেই পোষ্টটোৰ বাবে তেখেতসকলে সেই পোষ্টটো বেলেগ এজনৰ কাৰণে ৰিজাৰ্ভ কৰিব আমাৰ 4 নম্বৰটোত দিয়া আছে এই কেণ্ডিডেট সিলেক্টেড ফৰ ক্লাছ 3 পোষ্ট উইল নট বি কনচিডাৰ্ড ফৰ ক্লাছ 4 পোষ্ট মানে আপোনালোকক ক'ব বিচাৰিছে কিছুমানে যিসকল গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছতো তেখেতসকলে নাইবা কিছুমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতো তেখেতসকলে কি কৰে ক্লাছ 4 নাইবা গ্ৰেড 4ৰ এক্সামটো দিয়ে আৰু তাত উত্তীৰ্ণ হয় যদি আপোনালোকে ক্লাছ 3 পোষ্টত আপোনালোকে উত্তীৰ্ণ হৈছে তেতিয়াহ'লে আপোনালোকক ক্লাছ 3 পোষ্টতে আপোনালোকে জইন কৰিব লাগিব কিন্তু আপোনালোকে যদি ক্লাছ 4ত জইন কৰিম বুলি ভাবে তেতিয়াহ'লে নোৱাৰিব কাৰণ দুটা পোষ্টত একেলগে যদি আপোনালোকে উত্তীৰ্ণ হৈছে আৰু যিটো আপোনালোকৰ হায়াৰ পোষ্ট হ'ব হায়াৰ পোষ্টতে আপোনালোকে নিজৰ যিটো জবটো পাব সো এইখিনিয়ে আছিল এটা মেমৰেণ্ডামৰ নটিফিকেশ্যন নাইবা এটা নটিফিকেশ্যন যিটো আমাৰ SLRC ফালৰ পৰা দিয়া হৈছে যিটো আপোনালোকে অনলাইন নাপাব এইটো অফলাইন মেমৰেণ্ডাম হিচাপে আপোনালোকে পাব যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা হ'লেও অলপ সহায় হৈছে তেতিয়াহ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বটনটো দবাই দিব ধন্যবাদ